বৰ্তমান মই এতিয়া বিহুৰ পিঠা খাই আছো এইবোৰ বিহু পিঠা এই তই নাখাবি বৰ্তমান বিহু পিঠাবোৰ এইবোৰ চাওক ঘৰতে বনোৱা হৈছিল বৰ্তমান মই এতিয়া পিঠা খাই আছো বহুত মজা আৰু চাওক পিঠাবোৰ এয়া লাডু আছে লগত আছে তিল পিঠা এইটো কি ডিজাইনৰ তিল পিঠা চাব পাৰে আপোনালোকে চব তিল পিঠা হয় ভিতৰত তিল দিয়া থাকে বাট তিলটো ফালি দেখাইছো এইটো তিল পিঠা তো এটা তিল পিঠা মজা আপোনালোকৰ ঘৰতো বিহু পিঠা নিশ্চয় বনাই চাগে খাবলৈ মাতিব মই কিন্তু খোৱাত উস্তাদ আছো দেই এইডাল আছে লগত চিনি পায় আপোনালোকে সকলোৱে ৰাকেশ আমি এতিয়া অলপ এফালে যাম চাহৰ ভিডিঅ'টো শেষলৈকে আৰু আধা কথা কৈছো হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল ব্লগ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো বাট এতিয়া উলুটা হৈ গ'ল বুলিছে ই ভিডিঅ' কৰি আছিল বৰ্তমান ই ভিডিঅ' কৰি আছিল উলুটা হৈ গ'ল বোলে তো আমি দুজন ওলাই আহিলোঁ বাট তো আপোনালোকে দেখিব পাৰে কিমান সুন্দৰ পৰিৱেশ উলুটা কি হৈ আছে মালটো আৰু বৰ্তমান আমি ৰাস্তা পিনে ওলাই আহিলোঁ তো ওলাই আহিলোঁ তো বাট ই আহিছে আমাৰ তো বৰ্তমান ইয়াত আছে বগৰী গছ তো ওপৰত আছে বগৰী গছজোপা এই খাওঁ নেকি বগৰী হেই নাখাওঁ তো বাট ই বগৰী নাখায় বোলে সভ্যলা বগৰী নাখায় তো বৰ্তমান আমি ওলাই আহিলোঁ ওলাই মানে ৰাস্তাৰ এনেকুৱা আমাৰ একেবাৰে গাঁৱৰ একেবাৰে এক মুহূৰ্তত এক ৰাস্তা যিটো আমাৰ গাঁৱৰ সীমা বুলি কয় তাত আছোঁ হয় তো বৰ্তমান আমি তালৈ আহিলোঁ এইডোখৰত অলপ জংঘল আছে এই জংঘল টাইপৰ এইখন জংঘল হয় বৰ্তমান আমি জংঘলৰ ভিতৰত নোসোমাওঁ বাট আমি এনেই খোজকাঢ়িবলৈ আহিলোঁ এইটো সময়ত তো মোচন চোৱাবে কি মোচন দিছ এইবোৰ তো বৰ্তমান আমি এনেই অলপ ওলাই আহিলোঁ তো সকলোৱে চাইডৰ ভিডিঅ'টো শেষলৈকে অলপ স্কিপ নকৰাকৈ বৰ্তমান আমি খোজকাঢ়ি গৈ আছোঁ ক'ত গৈছোঁ নাজানো কিন্তু আমি গৈ আছোঁ তো বাট আমি ফাইনেলি এখন দলঙৰ ওচৰলৈ পাই গৈছোঁ তো আপোনালোকৰ বলক আজি দলঙৰ ওপৰলৈ লৈ গৈছোঁ আপোনালোকক তো সকলোৱে চাই থাকক অলপো স্কিপ নকৰাকৈ আৰু ফাইনেলি মই দলঙৰ ওপৰলৈ উঠি আহিলোঁ এই তেৰিকা দুজনে উঠি আহিলোঁ তো ই উঠি আহিলে ই ভিডিঅ' বনোৱাত লাগিছে পুৰা ভিডিঅ' বনাত ধৰিছে আৰু ময়ো ভিডিঅ' বনাইছোঁ আৰু এখন দলং চাব পাৰে এখন ডাঙলি দলং বুলি কয় ইয়াত আৰু এই তলত মাছ ধৰা হয় বাট এই ইয়াত মাছ ধৰা হয় আৰু এই মানে তলত জাল এখন আছে তো বাট তাত মাছ ধৰা হয় আৰু তাত মানে মাছ ধৰা হয় মাছ তো বৰ্তমান তাত মাছ ধৰা হয় এতিয়া চাব পাৰে थोड़ा वीडियो शूट कर लेता है আহি বগৰীজোপাৰ গছৰ ওচৰত পালোঁ হয় বগৰী গছৰ ওচৰত তো এতিয়া আমি বগৰী খাম বগৰী তো এইবোৰ ওপৰত আছে বগৰীৰ ওপৰত লাগি আছে পুৰা পকি আছে তো বাট এতিয়া এটা ছিঙি আনিছোঁ ৰ'ব আপোনাৰ ছিঙিব পাৰি অলপ ওখ অলপ ফাইনেলি এটা বগৰী ছিঙি ল'লোঁ এই তেৰি পৰিলে এইটো বগৰী মই এইটো খাই লওঁ বহুত টেঙা বগৰীবোৰ দাঁতবোৰ টেঙা যায় মানে দাঁতৰ বেছি খালে বগৰী বাট মই এটাই খালোঁ অলপ পিঠা খাই আছিলোঁ পিঠা খাই আহিছিলোঁ কেনেকুৱা খবৰ তোমালোকৰ ভালে আছা
সকলোৱে ভাল আৰু বাট অলপ আগত আমাৰ পিঠা খাই আহিছিলোঁ ভোগালী কি বুলি এইটো কি বিহু কি বিহু এই মাঘ বিহু মাঘ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাঘ বিহু হৈ গ'ল মেজি জ্বলাই শেষ হৈ গ'ল পৰিয়াললৈ হেৰি দেৰিকৈ হ'লেও সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকৰ এই নৱবৰ্ষটো যাতে আগৰ বছৰটোত যিবোৰ ভুল হ'ল এইবোৰ যাতে নহয় তাৰে কামনাৰে মই শুভেচ্ছা জ্ঞাপন কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ राकेश की ब्लॉग बोली এটা चैनल खोल रहा हूँ ना हिंदी में बनाता हूँ असमीज नहीं जानता हूँ लेकिन हिंदी सीख रहा हूँ इसलिए मैं हिंदी में बनाता हूँ नमस्कार তো সকলোৱে চাব এখেতৰ চেনেলটো মই ডিছক্ৰিপশ্যনত লিংক প্ৰভাইড কৰি দিম তো বলক যদি কিবা এটা ক'ম বুলিছোঁ যদি বেয়া লাগে ন মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিব মই এতিয়া অনুৰোধ জনাম যদি ভাল লাগে ন ছাবস্ক্ৰাইবৰ লগতে শ্বেয়াৰ যি আছে চব কৰি দিব আৰু মোৰ মুখখন যদি চাব বিচাৰে ন মোৰ মুখখন এখন এনেকুৱা মই মানুহটো ই অলপ জমনি কৰে বহুত জমনি কৰে বাট ময়ো অলপ জমনি কৰোঁ কিন্তু কৰিম ন অলপ পিছত ন হয় নাই তো বৰ্তমান এতিয়া আমি এটাই জীৱন ভালকৈ থাকিব লাগে মই তাকে জানো বাকী এজোপা বগৰী গছ আজি নেখাওঁ ঠাণ্ডা এই গধূলি হ'ল ন ঘৰত যামগৈ পথাৰে দেখি যাম আমি কাৰণ লাজ লাগি এই ৰাস্তা দেখি যাব ভিডিঅ' বনাই আৰু কি ক'ম আৰু সেয়াই আৰু এই কথা ভালকৈ ক'ব নাজানো সন্মান কৰি কাৰণ মাথা ঘূৰাই যায় মোৰ এনে কথা ক'লে যাওঁনে মাথা ঘূৰাই যায় ই মানে কথা কৈ কৈ মানুহক পাগল কৰি দিব বাট তো সকলোৱে ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰিব পাৰিব তো সকলোকে খালি বেয়া লাগিলে ডিছলাইক মাৰিব আজি ভিডিঅ'টো ইমানতে সেইটো অপশ্যন সমাপ্ত কৰিছোঁ